সঁচাকৈয়ে বন্ধ হ'ল নেকি অৰুণোদয় বা বৃদ্ধ পেঞ্চন আঁচনি? কিয়নো চলিত মাহ অৰ্থাৎ আগষ্ট মাহৰ অৰুণোদয় বা বৃদ্ধ পেঞ্চন স্কিমৰ টকা হিতাধিকাৰীৰ বেংক একাউণ্টত সোমোৱা নাই। আৰু এই টকাটো নোসোমোৱা দেখি বহুতে ক'ব বিচাৰিছে যে এই দুয়োখন আঁচনি বন্ধ হৈছে। সঁচাকৈয়ে বন্ধ হ'ল নেকি দুয়োখন আঁচনি? আচলতে কথাটোনো কি? কিয় আগষ্ট মাহৰ 10 তাৰিখে আপোনালোকে নাপালে এই দুয়োখন আঁচনিৰ টকা? দৰ্শকসকল, আজিৰ এই ভিডিঅ'টোত এই বিষয়ে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। সেয়ে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ শেষলৈকে চাই থাকিব। আৰু যিসকল দৰ্শক আমাৰ এই চেনেলত নতুন বা এতিয়ালৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকে এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰক। প্ৰিয় দৰ্শক, সঁচাকৈয়ে বন্ধ হ'ল নেকি অৰুণোদয় আঁচনি বা বৃদ্ধ পেঞ্চন আঁচনি? প্ৰকৃত কথাটোনো কি? সকলো জনা মুঠতে আপোনালোকে ভিডিঅ'টো মনোযোগেৰে শেষলৈকে চাই থাকক। এতিয়া আপোনালোকে স্ক্ৰীনত দেখুওৱা এই স্ক্ৰীনশ্বটটোলৈ মন কৰক। এই লিখনিটো হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে লিখিছে যে জৰুৰী ঘোষণা, এই মাহৰ পেঞ্চন আৰু অৰুণোদয়ৰ দিন 10 তাৰিখটো সপ্তাহত শনিবাৰ আৰু ৰবিবাৰ পৰাৰ বাবে ডিবিটিৰ জৰিয়তে হিতাধিকাৰীসকলক ধনৰাশি প্ৰেৰণ কৰিবলৈ পৰা নাযাব। তাৰ পৰিৱৰ্তে এই ধনৰাশি সোমবাৰ অৰ্থাৎ 12 আগষ্টত প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অৰ্থাৎ ইয়াত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লিখিছে যে এই মাহৰ বৃদ্ধ পেঞ্চন আৰু অৰুণোদয় আঁচনিৰ টকা সপ্তাহত শনিবাৰ আৰু দেওবাৰ পৰাৰ বাবে এই টকাটো প্ৰেৰণ কৰিব পৰা নাযাব। যিহেতু শনিবাৰে 10 তাৰিখ পৰিছিল, গতিকে শনিবাৰ ছেকেণ্ড ছেটাৰডে আছিল আৰু দেওবাৰটো বন্ধ হৈ থাকে। গতিকে তেনে ক্ষেত্ৰত 10 তাৰিখত এই টকাটো প্ৰেৰণ কৰিব পৰা নগ'ল আৰু ইয়াৰ বাবে অহা সপ্তাহৰ সোমবাৰে 12 আগষ্টত এই টকাটো আপোনালোকৰ বেংক একাউণ্টলৈ ট্ৰেন্সফাৰ কৰা হ'ব বুলি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে। গতিকে দৰ্শকসকল, আপোনালোকে গম পালে কিয় এই টকাটো আপোনালোকৰ বেংক একাউণ্টত সোমোৱা নাছিল। গতিকে বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত এইখিনিয়ে। যদিহে ভিডিঅ'টো ভাল লাগিল, ভিডিঅ'টোত লাইক কৰক আৰু সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।